নমস্কাৰ বন্ধুসকল, মোৰ পিছফালে এই যিটো ঘৰ দেখিছে, এই ঘৰখনতে নেতাজী সুভাষ চন্দ্ৰ বসুক ৰখা হৈছিলে। এইখনেই আছিলে সেই ঘৰ। ইয়াতে নেতাজী সুভাষ চন্দ্ৰ বসুক কাৰাৰুদ্ধ কৰি ৰখা হৈছিলে। তেখেতে যেতিয়া পলায়ন কৰে, শেষৰ এইটো জেলখানাৰ পৰাই তেখেত পলায়ন কৰিছিলে। চাওক, আগে নেতাজি আগে কিন্তু ছিল, এই জেলে ছিল আগে, কিন্তু এটা এখন তো কাঠের যে টাকা দিচ্ছে, আগে লোহার গেছিল।